নমস্কাৰ বন্ধুসকল, আপোনালোক আমাৰ চেনেলৰ অইন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এটা বনালোঁ ছাগলী। কথাটো কি হ'ল মানে মোৰ ছাগলীবোৰে মানে আপোনাৰ কাহিছিলে বুজিছেনে। আপোনালোকক এই দুদিনমানৰ পৰা খুব কাহিছে। তাৰপৰা মই চিন্তা কৰিলোঁ কেলৈ কাহিছে। কাহিলত মই আমাৰ ওচৰৰে মানে কি ডক্তৰ বুলি নকওঁ বাৰু, এনেকৈ বেজি দি পোৱা গৰু ছাগলী বেজি দি পোৱা এজন আছিলে। তেওঁ সুধিলোঁ, তেওঁ মোক পিল তাক নাম দিলে, বৰ ধুনীয়া পিল। তাৰপৰা সেই পিলটো খোৱালত একদম 100% ছাগলী কাঁহটো নাইকিয়া হ'লোঁ। এনেই জাষ্ট অকণমানছে মই 2টা পিল খুৱাইছোঁ মাত্ৰ। তেওঁ ক'লে যে এটা পিল 4জনীক খোৱাবি বুলি ক'লে। তাৰপৰা মই সেই তেওঁ কোৱা মতে মই 4 ভাগ কৰি 4জনীক খুৱাইছিলোঁ। গোটেইবোৰ নাই কোৱা, 4জনী মানে কাঢ়িছিলে। তাৰপৰা খোৱালোঁ, ছাগলীবোৰ কাঁহটো একদম ভাল হৈ গ'ল। সেইকাৰণে ভাবিলোঁ মোৰ যেতিয়া ভাল হৈছে বোলো, আনৰ যদি ধৰি লওক আপোনালোকেও যদি কাৰোবাৰ তেনেকৈ কাঁহ চাহ হৈ আছে আপোনালোকেও খুৱাব পাৰিব। সেইকাৰণে মই আপোনালোকক বোলো পিলৰ নামটো কৈ দিওঁ, আপোনালোকেও জানিব পাৰিব আৰু মোৰ সুবিধা হ'ল আৰু আপোনালোকেও সুবিধা হওক। মই সেইটোৱে জানো, কাৰণ মোৰ ভাল হৈছে যে আন 10জনৰ হৈছে যে 10জনো ভাল হওক। সেইকাৰণে ভিডিঅ' এটা বনাই বোলো ভিডিঅ'টোকে কওঁ, তেতিয়া আপোনালোকেও ভাল হ'ব। তেনেহ'লে আহক, দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক, পিলটো হৈছে এইটো দেখিছে। মই 2টা আনিছিলোঁ বৰ্তমান। 2টা আনি বোলো খুৱাই চাওঁ। তাৰপৰা 2টা আনি খোৱালোঁ। নামটো হৈছে ইণ্টামক্সো নামটো। এটাত 25 টকা লয়। পিলটো বৰ ভাল পিল। আপোনালোকৰ যদি ধৰি লওক কাৰোবাৰ হৈ আছে, আপোনালোকে এই পিলটো খুৱাব। কাৰণ কেলৈ মানে আপোনাৰ যদি জাছো অকণমান কাঁহ আছে নহয়, একদম ভাল কৰি দিব। কাৰণ মই 2টা আনিছিলোঁ, মাত্ৰ 2 দিন খুৱাইছোঁ। কালি খুৱাইছোঁ, তাৰ আগদিনাখনি খুৱাইছোঁ। দেখিছোঁ ছাগলী কাঁহ আগদিনাখনি খুৱাই পিছদিনাখনি কাঁহ ভাল। মানে ৰাতি হ'লে মোৰ ছাগলীবোৰ কাঢ়িছিলে। তাৰপৰা মই সেইকাৰণে বোলো নহয় পিল এটা খুৱাওঁ। কাৰণ কিহৰ কাৰণে কাঢ়িব, কথা এটা আছে নহয়, কিহৰ কাৰণে কাঢ়িব। কাঢ়িলেও তাৰ এটা হেৰি আছে, দৰৱ আছে। সেইকাৰণে চিন্তা কৰি বোলো নহয়, কাঁহৰ দৰৱটো আনি মই খুৱাওঁহি। নামটো চাওক, এইটো ইণ্টামক্স এইটো আপোনালোকে খুৱাব। এইটো এটাত 25 টকা লয়, কিন্তু বহুত ভাল পিল। খোৱালে আপোনালোকৰ মানে প্ৰায় ভাল হ'বই। কাৰণ মোৰ ভাল হৈছে যেতিয়া আপোনালোকৰ ভাল হ'ব। আপোনালোকে এই পিলটো খুৱাই চাবচোন, বহুত ভাল হয় আৰু আপোনালোকেও সুবিধা হ'ব। মোৰ সুবিধা হৈছে কাৰণে আপোনালোকৰ সুবিধা হ'ব। মই সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই দেখুৱালোঁ। এইটো চাওক, এইটো দেখিছেনে, সেইটো ভাল পিল, আপোনালোকে খুৱাবচোন। এইটোৱে নাই কোৱা হ'ব, ই ভাল। তাৰপৰা এই সৰু এটা সেইটো ক'বলৈ গ'ল, এইটো ওলাই গ'ল নেকি, সেইটোৱে কাঢ়িছিলে। তাৰপৰা এই বগীজনীয়ে কাঢ়িছিলে, এইজনীয়ে কাঢ়িছিলে। এতিয়া একদম সম্পূৰ্ণ ভাল, দেখিছেনে, এইজনী সম্পূৰ্ণ ভাল, দেখিছেনে, একো কাঁহ নাই। তাৰপৰা এই নাই কহা, তাৰপৰা এই কাঢ়িছিলে। তাৰপৰা এতিয়া পিলটো খোৱালত মানে প্ৰায় ভাল হৈ গ'ল। তাৰপৰা মই ভিটামিন অকণ খুৱাইছোঁ, ভিটামিনৰ নামটো দিম। তাৰপৰা এই নাই কহা, সেই বগী 2জনী আছিলে, সেই তাও এজনীয়ে কাঢ়িছিলে। সেইকেইজনী গ'ল ওলাই, সেইজনী মেলি থোৱা থাকে, বেলেগকৈ থাকে গ'ল। এইকেইজনী বান্ধি থোৱা আছে কাৰণে নাই হেৰি কৰা নাই। তাৰপৰা এনেকৈ এই তাই কাঢ়িছিলে কাৰণে হেৰি হ'ল, খোৱালোঁ। বৰ্তমান এতিয়া ভালেই আৰু, এতিয়া কোনো হেৰি নাই। গঁৰাল চফা কৰা নাই, ছাগলী হোৱা নাই। এতিয়া ৰাতিপুৱা পৰিৱেশ কাৰণে গঁৰাল হোৱা নাই। সেইকাৰণে এনেকৈ অলপ লেতেৰা হৈছে, একো নাই, হাৰিব পাছত মাহঁতে। মই কামলৈ যাম যিহেতু। এই জগিব অতি শীঘ্ৰে, এই 2-4 দিনত জগিব। প্ৰায় উহা নামিলে আৰু, উহা নামিছে আৰু প্ৰায়, দেখিছেনে, এই জগিব। তাৰপৰা এই আকৌ দেৰি হ'ব, এইবাৰ এইকণ খেলি মেলি এটা হ'ল, এই দেৰি হ'ব, এইও দেৰি হ'ব। বাকীবোৰ ঠিকে আছে বৰ্তমান, চব সুস্থ আছে, ছাগলী সুস্থ আছে। এইটো খাচীকেইটা এজনী কাঢ়িছিলে, কেলৈ কাঢ়িছিলে মই ধৰিব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ নহয়, ভিডিঅ' এটা বনাই, কাঁহৰ দৰৱটো এতিয়া ভাল হ'ল, মই ভিডিঅ' এটা শ্বেয়াৰ কৰি আপোনালোককো দেখুৱাওঁ। মোৰ সুবিধা হ'ল, আপোনালোকৰো সুবিধা হওক, এনেকৈ সেইকাৰণে ভিডিঅ' এটা বনাই দেখুৱালোঁ। এয়া দেখিছেনে, সিহঁতক মেলিব। আমাৰ সেইফালে ছাগলী মেলিছোঁ আৰু, মায়ে মেলি অলপ লাহে লাহে। এতিয়া যিহেতু ৰাতিপুৱা হৈছে, মেলিব নাই হোৱা কাৰণে মেলা নাই, লাহে লাহে মেলিম আৰু। ৰাতিপুৱা পৰি মই কামলৈ যাম যিহেতু, মাহঁতে মেলা কোলা অনাবিলাক আনিব নালাগে, নিজে মইহে হেৰি কৰোঁ। আমাৰ ছাগলী মেলি দিব লাগে, ৰাতি গধূলি মই গুচি আহে এনেকৈ। সেইকাৰণে মই এনেকৈ, কোনো টেনশ্যন নাই। এই জগাত ইমান দেৰি হ'ব, এই আৰু জগিব, এনেকৈ আৰম্ভ হ'ব। এতিয়া জগা আৰম্ভ ছাগলী। ইয়াত দেখিছে নহয়, ধুনীয়াকৈ আছে, কোনো কাঁহ নাই, নহ'লে বৰ কেহে মাৰি আছিলে। এতিয়া পিলটো ভাল হৈ যায়। আৰু এটা ভিটামিন এটা দেখুৱাম, মই পোৱালিকেইটাক ভিটামিন এটা খুৱাইছোঁ, আপোনালোকক দেখুৱাম। এইটো এটা ভিটামিন দৰৱ, এইটো
ACZ নে কি আৰু গঢ়িছেনে এইটো ছাগলী গাহৰি চবকে খাব পাৰে এইটো সৰু হয় পিলটো দৰৱটো কিন্তু পিলটো বহুত ভাল মোৰ পোৱালিকেইটা খুৱাইছোঁ গাখীৰ যিহেতু মাকজনী গাভিনী হ'ল কাৰণে গাখীৰটো অলপ কম পাইছে নেকি তাৰপৰা ভাবিলোঁ নহয় ভিটামিন এটা খুৱাওঁ তাৰপৰা ভিটামিন এটা আনি খুৱাইছোঁ এইটো নামটো মই দি দিম আপোনালোকক ফটো মাৰি আপোনালোকে এইটো আনি খুৱাব সৰু ছাগলী পোৱালি আছে যেতিয়া বহুত ভাল হয় মই খুৱাইছোঁ বহুত দামটো পোৱা নাই দামটো কিমান আছে জানো মই কিমান লয় নাজানো সেইদিনা মোক বেজি দিছিলে সেইকাৰণে মই তাতে তেনেকৈ মিলাই ল'লে পইচাটো এইটো নামটো নাই আপোনাৰ এইটো আছেনে নাই দামটো পোৱা নাই দামটো কিমান নাজানিম আপোনালোকে এইটো আনিব খুৱাবচোন সৰু পোৱালিব বহুত ভাল হয় মই খুৱাইছোঁ বৰ্তমান ঠিকে আছে মোৰ ছাগলীবোৰ আপোনালোকৰ ছাগলীবোৰ যদি হৈছে ভিটামিন অকণ খুৱাওক আৰু কাঁহৰ যদি হৈছে পিলটো খুৱাওক বহুত ভাল হয় মই তেনেকৈ খুৱাইছোঁ ভাল হ'ব অতিকে বেমাৰ ভাল হৈছে যিহেতু ছাগলী মেলিবলৈ লৈছোঁ ছাগলীবোৰ মেলি দিওঁ আৰু ছাগলীবোৰ মেলি ল'লোঁ দেখিছেনে মেলিছোঁ আৰু মেলি এতিয়া অলপ খেতি কামত যাব নাই হোৱা সেইটো চাবি চাব নাই হোৱা খেতি আহোঁগৈ এইকেইটা দিনত দিগদাৰ নাই বাৰু ছাগলী কৰিবলৈ খালি আৰু অলপ দিনৰ পিছত হ'লেহে দিগদাৰ এটা হ'ব অকণমান মানে কি হয় এই আৰু অলপ পিছত হেৰি হ'ব যে এই আৰু অলপ পিছত এতিয়া দিগদাৰ নাই বাৰু মুকলি ছিজন হৈ গ'ল যে মহীয়া মহীয়া এই বাৰিষা অকণমান দিগদাৰ হয় যা ব'লা চিঞৰি পোৱালি দেখিছেনে ছমহীয়া পোৱালি কি ধুনীয়া হৈছে আমাৰ লোকেল পোৱালি যদিও আৰু নাই আৰু আগত গ'লগৈ এইকেইটা আছে মেলি অলপ আগবঢ়াই দিওঁ নহ'লে বাম খেতি আছে খাব কিবা কিবি আগবঢ়াই দিছোঁ অকণমান ছাগলী মেলি কৰি আহিব এতিয়া কামলৈ যাব হ'ল কামলৈ যাওঁগৈ ভিডিঅ'টো আজিলৈ সামৰিম আৰু এতিয়া কামলৈও যাব হ'ল আকৌ 8:30মান হ'লেই কামলৈ যাওঁগৈ আৰু কল দেখিছেনে কাৰোবাৰ লাগে যি ক'ব এয়া পকিছে গছতে পকা এইবোৰ প্ৰথম ৰুইছোঁ আৰু এই কোনোবাই খালেই দুটা আমাৰ ঘৰৰ মানুহে কোনোবাই খালে দেখিছে পকিছে আৰু এয়া ঘৰতে খাবলৈ হ'ব এইবোৰ বিকিবলৈ নাই আৰু ঘৰতে খাম আৰু কাৰণ ঘৰৰ বস্তু যিহেতু বিকি লাভ নাই এতিয়া ঠাণ্ডা দিনত কলেও বৰ হেৰিটো কম বাৰু হ'লেও আমাৰ ঘৰত খোৱা নহয় খাই থাকিব লাগিব এটা এটাকৈ দেখিছেনে গছতে পকিছে মাল ঠিক আছে তাকৰা আছে এইটো বেয়া এইটো ছাগলীক দি দিবি এয়া ঠিকে আছে কল ঠিক আছে এয়া এই ছাগলীবোৰে খাই পেলাই কাৰণে এইটো বস্তাটো পিন্ধাই থৈছিলোঁ কাটি আনি এনেকৈ থৈছোঁ উখিয়াবলৈ সময়ে পোৱা নাই উখিয়াব লাগিব ঠিকে আছে এই লাগিছে এই নতুনকৈ এইবাৰ বহুত দিন কল নাই আমাৰ ঘৰত এইবাৰহে এই মই ৰুইছিলোঁ য'তে হেৰি কৰি এতিয়া হৈছেগৈ আৰু মালভোগো ৰুইছিলোঁ চৰকাৰৰ ফালৰ পৰা আনি সেয়াও লাগিব পুলি ঢেৰ দিছে কাৰোবাৰ ওচৰে পাজৰে আছে যে পুলি লাগে যে নিবহি পুলি মোৰ ওচৰত ঢেৰ আছে কলৰ পুলি এতিয়া দেখিছেনে ছাগলীবোৰে খালি পুলি খাইছে কল পকিছে আৰু খাব লাগিব ভিডিঅ'টো সামৰো আৰু মোৰ কামলৈ যাব হ'ল ভিডিঅ'টো যদি চাই ভাল পায় কাৰোবাৰ উপকাৰ হয় ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰা নাই যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া এনেকুৱা নতুন ভিডিঅ' দিলে চাবলৈ পাব কাৰণ মই ধৰি লওক এনেকুৱা কিবা এটা আনৰ উপকাৰ হোৱাকৈ ভিডিঅ' দিম সেইকাৰণে আজিলৈ ভিডিঅ'টো সামৰো বাই বাই